নমস্কাৰ সকলোকে গুড মৰ্ণিং জনাইছোঁ জুইশালৰ পৰা। মই আছোঁ জুইশালত বৰ্তমান। ঠাণ্ডা হৈছে সেইকাৰণে অকণমান গৰম দিছোঁ। সোনকালে উঠিলোঁ। এই জুইশালৰ কাষত গৰম পানী জানেই, আৰু এইটো এগিলাচ গৰম পানী। জুইশাল দৈ ফুটা নহৰু আছিলে, নহৰু খালোঁ। এতিয়া গৰম পানী খাম। নহৰু মই এইকাৰণেই খাইছোঁ, মই ৱেইট আছিলোঁ 75 আৰু নহৰু গৰম পানী খাই খাই কোনোমতে 60 আছোঁ, 60 ওপৰত আছোঁ এতিয়া, কিন্তু 75ৰ পৰা বহুত কমি আহিলোঁ মাত্ৰ 1.5 মাহত। বিশ্বাস কৰক, এতিয়া গৰম পানী খাইছোঁ। When I wake up, I feel cozy, yeah. Can you hold up? Don't need no coffee yet. Got no makeup. How do you look so fine? Bust up, bust up. How did I make you mine? Stay a minute, another minute. Hold on a second, I love this moment, yeah. Stay a minute, another minute. Hold on a second, I love this moment. নাই, এইফালে আছে লগ লগোৱা, এইফালেও লগ। এইফালৰ ৰুমটো খালী হৈ আছে আৰু এইফালেতো মানুহ নাই। বৰ্তাহঁতৰ ঘৰত মানুহ নাই, আমাৰ ঘৰতো মানুহ নাই। চব পথাৰলৈ গ'ল, ধান কাটিব গৈছে। আৰু বৰ্তাহঁতৰ ঘৰটো ওচৰতে, আমাৰ ঘৰতে লাগিয়ে আছে, মানে দেউতাই ঘৰত আছে যে। ইয়াতে একেবাৰেই মানুহ নাই, সেইকাৰণে ঘৰটো অকণমান চেক কৰি দিব আহিলোঁ। মাজে মাজে মানে চাই দিওঁ চব ঠিক ঠাক আছে নাই, ক'ব নোৱাৰিতো আজিকালি এই কথা। চ' এইটো ৰুম খালী হয়, বাকীকেইটা ৰুম চব সম্পূৰ্ণ মানুহ থাকে, আৰু এইটো এটা খালী ৰুম। ভাবিছোঁ এই ৰুমটোকে মই মোৰ ষ্টুডিঅ' বনাম ভৱিষ্যতে, যদি এনেকৈ খালীকৈ থাকে। আৰু গৈ আছোঁ বাৰু, মই ৰুমটো ষ্টুডিঅ' কৰিম বুলি। মই এইটো এটা এতিয়া আৰু কিবা এটা খোৱা ধান্দাত বিচাৰি যাওঁ, আছে নেকি কিবা এটা খাবলৈ। চাওঁচোন। ফ'কাছ লোৱা, মানে কি হ'ল, বেক চাইডেদি আছে আমাৰ বাৰীখন। লাই শাক, আলু, বহুত ধৰণৰ লফা কিবা কিবি আছে। আৰু ইয়াতে এইটো সম্পূৰ্ণ গৰম পানী চাগে, মই নাজানো। আৰু গৰম পানী, এইটো ভাত আছে। খাবলৈ বিচাৰি আছোঁ কিবা এটা, একো পোৱা নাই। আঞ্জাখন কি বনাইছে চাওঁচোন। বেয়া আছে আমাৰ। ধুনীয়া কেৰেলা ভাজি আৰু আলু ভাজি, মজা। আজি দুপৰীয়া সাঁজটো খালি ইয়াৰ পৰা আনিম। এইটো চব্জি আছে ইয়াতে সম্পূৰ্ণ। এতিয়া চাফ খালী হৈ আছে মেৰামখনো। আৰু ওপৰত দেখিছে নাই কিমান ধুনীয়া খৰি জাপি ৰাখিছে, কি ধুনীয়াকৈ খৰি লানি লানি পাতি খৰি আছে। ইয়াত কিবা এটা দেখিছোঁ, অ' মাই গড, কল, বেঙেনা আৰু দুটামান লফা। এইটো কলটো খাব নোৱাৰি, মানে এইটো শাক খোৱা কল হয়। পকি আছে দেখোন, কি কৰা যায়, খাব পাৰি নে নোৱাৰি? মই কিন্তু আজিলৈকে শাক খোৱা কল পকা দেখা নাই। ইয়াত শাক খোৱা কলকেইটা পকি আছে। আপোনালোকে কমেণ্ট কৰকচোন, শাক খোৱা কলটো যদি পকে খাব পাৰি নে নোৱাৰি? ঘৰলৈ আহিলোঁ, আৰু ঘৰলৈ আহি বস্তু এটা দেখিলোঁ, নগিনা পং। এয়া আপং, নগিনা আপং, কি ধুনীয়া, খাবলৈ ভাল। এইটো দেখিছে নহয় আপোনালোকে, এটা ৰং হৈ আছে, ৰঙা ৰঙৰ, এটা অৰেঞ্জ ৰঙৰ আছে। এইটো হ'ল ইয়াৰ ৰস, মানে জোলটো খাই খুব ভাল লাগে, নিচা লাগে। আৰু এইটো আমাৰ মানুহে আপং বুলি কয়, ইয়াক নগিন আপং বুলি কয়। আৰু এইটো আমাৰ পাকঘৰ হয়, চাওক পাকঘৰ ষ্টাইল চাওক। একো নাই, সাধাৰণ এটা চাংঘৰ হয়। আৰু বস্তুবিলাক এনেকৈ ৰাখি থৈছোঁ। একেবাৰে দুখীয়া ঘৰৰ ল'ৰা, একো নাই ঘৰত, চাকৰি নাই বাকৰি নাই। দেউতা চাকৰি নাই, বাকী কিছুমান চাকৰি আছে। তাৰপিছত এয়া আৰু ঘৰৰ অৱস্থা, এনেকৈ আছোঁ। এইটো চাংঘৰ হয়, ইয়াতে বিচনা আছে দেউতাহঁতৰ ভাগৰ। আৰু এইফালে আছে আমাৰ মাটি ঘৰ, ইয়াতে তলত থাকোঁ আমি। তাৰপিছত বেক চাইডৰ পৰা আমাৰ বাৰীখন দেখাওঁ, মানে ঘৰৰ পিছফালৰ পৰা বাৰীখন দেখাওঁ। ইয়াত কি হ'ল দেখিলে, ধান শুকুৱাই ৰখা হৈছে। আৰু এয়া হ'ল আমাৰ ঘৰৰ বেক চাইড, মানে বাৰী। দেখিছে আপোনালোকে, এয়া ধান ৰাখিছোঁ, আৰু এইফালে কাপোৰ কানি ৰাখিব পৰা ধুনীয়া দাং ৰাখি থৈ দিছোঁ, কাপোৰ মেলিব পৰা ৰ'দ দিলে। আৰু এইটো হ'ল আমাৰ বৰ্তাহঁতৰ ঘৰ, য'ত মই অলপ আগত দেখাইছিলোঁ। আৰু এখন বাৰী,
ইয়াতে আছে সম্পূৰ্ণ আমাৰ আলু খেতি কৰা ধৰিছোঁ, এইবিলাক শাক পাচলি কৰা খেতি, আৰু কাষতে আছে মই ৰোৱা তামোল কেইজোপা, কলগছ কেইজোপা ধুনীয়া ডাঙৰ হৈছে। আৰু চাওক কি ধুনীয়া হৈছে, আপোনালোকে এবাৰ চাওক। আৰু কি হ'ল মানে এতিয়া আমাৰ ধান শুকুৱাই থোৱা আছে, আপোনালোকে অলপ আগত দেখিছিলে। ধানখিনি মই এতিয়া কি কৰিব লাগিব, লৰাই দিব লাগিব, মানে লুটিয়াই দিব লাগিব, যাতে তলৰ ধানখিনি ওপৰলৈ আহে, মানে ৰ'দটো পায়। আৰু ৰ'দটো খুব কম, ডাৱৰীয়া যেন লাগি আছে। এতিয়া ঘৰত মানুহ নাই, ময়ে কৰিব লাগিব, ভৰিয়ে কৰিম। পেন চাপাই লৈছোঁ, এতিয়া চাই থাকক কেনেকৈ কৰি আছোঁ, চাই থাকক। এইটো ঘৰত যেতিয়া মাইকী মানুহবিলাক নাথাকে, তেতিয়া আৰু মতা মানুহবিলাকে এইবিলাক কাম কৰিব লাগে। মানে কি, মোৰ ক্ষেত্ৰত মই আগৰ পৰা কৰিয়ে আছোঁ। মই বিয়া পতাৰ আগতো মই কৰোঁ, মানে ঘৰত ছোৱালী নাছিলে, ভণ্টি সৰু, সেইকাৰণে নিজেই কৰোঁ। ইমান মোৰ হেৰি নাই, অহংকাৰ নাই পিছে। এতিয়া মই আহিছোঁ আমাৰ মেজি খৰি কটালৈ। আমাৰ ভাইটিহঁতে মেজি কাটি আছে, এয়া ধুনীয়াকৈ কাটিছে। খুব এইফালে এটা দেখিছে হৈছে, আৰু এটা হৈ গ'ল ইতিমধ্যে, আৰু এয়া আছে জাপি থোৱা আছে, বহুত ধুনীয়াকৈ জাপি থৈছে ভাইটিহঁতে। এইটো এটা, আৰু এয়া গছ কাটিব, গছ নহয় আচলতে, গছ কটা নাই, সিহঁতে ডালে কাটিছে। গছ কাটিব, আপোনালোকে গছ নাকাটিব, ডালে কাটিব। একচুৱেলি সেইকাৰণে আমি ডাল কাটিছোঁ, ডাঙৰ ডাঙৰ ডাল কাটি পিনি কাটিছোঁ। পৰিৱেশ আচলতে পৰিৱেশটো বেয়া হৈ যায় গছ কাটিলে। কি আপোনালোকে জানেই, গছ ৰুব লাগে, গছ ধ্বংস কৰিব নালাগে। ভাইটিকেইটা ধুনীয়াকৈ লাগি আছে। মাঘৰ বিহু পাৰ্টি ইয়াতে, মাঘৰ বিহু হ'ব, একদম ৰাতি খুব পাৰ্টি হ'ব। আৰু এইফালে এটা পুখুৰী আছে, ইয়াতে পানী ভৰা হ'ব পূৰা ফুলকৈ, আৰু মেজি জ্বলাৰ আগত ইয়াতে কৰি দিম আৰু ঝাপ ঝাপকৈ। এতিয়া আৰু খৰি ফালিবলৈ আছে, এয়া দুডালমান খৰি ফালি দিম। ময়ো খৰি ফালিবলৈ আহিছোঁ, ভাইটিহঁতে কৈ আছে খৰি ফালি নিদিয়াৰ কাৰণে। তো মাঘৰ বিহু খাবলৈ আহিবা সকলোৱে, নিমন্ত্ৰণ থাকিলে সকলোলৈ। আৰু বেছি ভিডিঅ'টো আজি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আজি ইয়াৰ পৰা সামৰিম। আপোনালোকক খৰি ফলাও দেখাম, চাই থাকিব। তো আপোনালোকে দেখিলে মই খৰি ফালিলোঁ, অকণমান ফালিলোঁ, বেছি নহয়, অকণমান আছিলে, অকণমান ফালি দিলোঁ, অলপ সহায় কৰি দিলোঁ। তাৰপিছত খুব গৰম ৰ'দ পৰিছে যে, আৰু ইমানেই আছিলে ভিডিঅ'টো। আজি বেছি দীঘলীয়া ভিডিঅ' নবনালোঁ, আপোনালোকক বেছি দীঘলীয়া ভিডিঅ' দিবও পৰা নাই এইকেইদিন, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে কমেণ্ট কৰি দিব, আৰু যদি বেয়া পাইছে তেতিয়া ডিছলাইকটো মাৰি দিব, মোৰ একো আপত্তি নাই, আপোনালোকৰ কথা। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ, ধন্যবাদ।